জিতেন রায়ের আত্মার সদ্গতির জন্য চাওক যে শ্বহীদ জিতেন ৰায়ৰ সৰণি যিটো ফুটবল খেল আজি তিতাগুৰিৰ আঞ্চলিক আক্ৰাছৰ উদ্যোগত অনুষ্ঠিত হৈছে আৰু এই খেল সৰণি আমাৰ সদায় থাকিব কাৰণ জিতেন ৰায় এজন আমাৰ সুদক্ষ নেতা আছিল কিন্তু দুৰ্ভাগ্যবশতঃ আনফৰ্চুনেটলি যিটো এক্সিডেণ্ট হ'ল এইটো আমাৰ কাৰণে বা জাতিটোৰ কাৰণে বৰ ক্ষতিকাৰক যি কি নহওক মৃত্যু হয় মানুহৰ কিন্তু কিছুমান মৃত্যু হয়তো সহ্য কৰা নাযায় তেওঁৰ অকাল মৃত্যুৱে হয়তো আমাৰ জনগোষ্ঠীৰ কিছু হ'লেও ক্ষতি কৰিছে আৰু আজি আমি এই মেমৰিয়েল ফুটবলৰ জৰিয়তে তেওঁৰ স্মৃতি যাতে আমি সদায় বজাই ৰাখিব পাৰোঁ হৈছে চৰকাৰেতো প্ৰত্যেকখন চৰকাৰে আমাক মানে প্ৰতিশ্ৰুতি দিয়ে খালি বিজেপি বুলি নহয় কংগ্ৰেছ AJP সকলোৱে মানে আমাক প্ৰতাৰণা কৰি থাকে তেওঁলোকে কেৱল যেতিয়া ইলেকশ্যন আহে তেতিয়াহে আমাৰ কোচ ৰামচি জনগোষ্ঠীৰ প্ৰতি দৰদী হয় আৰু তেওঁলোকে ইলেকশ্যনৰ সময়ত বিভিন্ন সভা সমিতিয়ে কৈ ফুৰে যে আমি যদি জিকি যাওঁ বা আমি যদি চৰকাৰ গঠন কৰে তেতিয়াহ'লে কোচ ৰামচি জনগোষ্ঠীৰ যিখিনি সমস্যা আমি অতি সোনকালে সমাধান কৰিম ঠিক সেইদৰে BJP চৰকাৰেও যোৱা 14 চনৰ লোকসভা ইলেকশ্যনত স্বয়ং নৰেন্দ্ৰ মোদী যিজন প্ৰধানমন্ত্ৰী হৈ আছে বৰ্তমান তেওঁ নিজেই বঙাইগাঁৱৰ এটা ইলেকশ্যন কেম্পেইনত তেওঁ নিজে ভাগ লৈছিল আৰু সেই ইলেকশ্যন কেম্পেইনত ৰাজহুৱাভাৱে তেওঁ নিজে ঘোষণা কৰিছিল যে যদি আমি কেন্দ্ৰত BJP চৰকাৰ গঠন কৰোঁ তেতিয়াহ'লে আপোনালোকক যিটো জনজাতিকৰণৰ সমস্যা আমি 6 মাহৰ ভিতৰতে আমি পূৰণ কৰিম কিন্তু আজি 6 মাহৰতো দূৰৰ কথা তেওঁলোকৰ এটা কাৰ্যকাল এটা 5 বছৰ কাৰ্যকাল উকলি গ'ল আকৌ তেওঁলোকে নতুনকৈ চৰকাৰ গঠন কৰিল কিন্তু আজিলৈ তেওঁলোকে যিখিনি জনজাতিকৰণৰ বিষয়ে আজিলৈকে বাস্তৱ ৰূপ দিয়াৰ কাৰণে এটা গ্ৰুপ অফ মিনিষ্টাৰ বনাই দিল এই গ্ৰুপ অফ মিনিষ্টাৰ চেয়াৰমেন হ'ল আমাৰ মাননীয় হিমন্ত বিশ্বাস ডাঙৰীয়া তেওঁ আজিলৈ যিখিনি কমিটিৰ প্ৰতিবেদন দাখিল কৰিব লগা হৈছিল কিন্তু আজিলৈ নকৰিলে গতিকে আমি বাৰে বাৰে দাবী জনাই আছোঁ যে চৰকাৰে যদি আমাৰ 21ৰ ভিতৰত যদি জনজাতিকৰণৰ সমস্যাটো সমাধান নকৰে আৰু লগতে যিখিনি অসম চৰকাৰে কৰণীয় কাম অৰ্থাৎ ৰিপৰ্টটো যদি স্পষ্টভাৱে ভাৰত চৰকাৰৰ ওচৰত দাখিল নকৰে তেতিয়াহ'লে তেওঁলোকে নিজে 21ৰ ভিতৰত ৰাইজৰ ওচৰত যোৱাৰ কাৰণে মানে এটা প্ৰত্যাহ্বান সন্মুখীন হ'ব গতিকে আমি আক্ৰাছৰ ফালৰ পৰা এইটোও কৈ আছোঁ যে সেইকাৰণে আমি বাৰে বাৰে দাবী জনাই আছোঁ যে আমাৰ কোচ ৰামচি জনগোষ্ঠীৰ যিটো দীৰ্ঘদিনীয়া দাবী কাৰণ এই দাবীটো অকল এদিনীয়া নহয় 1967ৰ পৰা এই দাবীটো আমি কৰি আহিছোঁ আৰু সময়ে সময়ে আমি গণতান্ত্ৰিক হয় বহুতো ধৰণৰ আন্দোলন কৰিছোঁ কিন্তু এটা সময়ত দেখিবলৈ পালোঁ 1996ত তেতিয়াৰ ৰাজ্যপাল আছিল শংকৰদয়াল শৰ্মা ডক্টৰ শংকৰদয়াল শৰ্মা সেই সময়ত অধিসূচনাৰ জৰিয়তে আমাৰ জনজাতিকৰণ দিছিল কিন্তু 6 মাহৰ ভিতৰতে আৰু সেইটো লোকসভাৰ মানে উত্থাপন হ'ব লাগিছিল ইন্ট্ৰডিউচ হ'ব লাগিছিল বিলটো কিন্তু লোকসভাত টাইমলি ইন্ট্ৰডিউচ নোহোৱাৰ কাৰণে এইটো মানে অট'মেটিকেলি স্ক্ৰাইব হৈ গ'ল সকলোকে আমি ক'ব বিচাৰিছোঁ তেওঁলোকে যাতে আমাৰ যি জনজাতিকৰণ প্ৰক্ৰিয়া তেওঁলোকে সহায় কৰক তেওঁলোকে বাধা সৃষ্টি কৰিব নালাগে আমিতো বাৰে বাৰে কৈ আছোঁ যে যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰ কোনো এফেক্ট নোহোৱা কৰা আমাৰ জনজাতিকৰণ দিয়ক এইটো চৰকাৰে কি পলিচি কৰে কৰক এইটো কৰিব লাগে কিন্তু তাকে নকৰে যদি চৰকাৰে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই থাকে প্ৰত্যেকটা সমস্যা যদি তেওঁলোকে ডিলে কৰে ব্যৱস্থা কৰে তেতিয়ালৈকে তেওঁৰহে সমস্যাবিলাক সৃষ্টি কৰে আজি আমি আন্দোলন কৰিবলৈ ইচ্ছা নাই কিন্তু আন্দোলন কৰিবলৈ কোনে বাধ্য কৰাইছে চৰকাৰেতো বাধ্য কৰাইছে গতিকে চৰকাৰে যদি এই সমস্যাবোৰ সমাধান কৰিব বিচাৰে অতি সোনকালে যেটো ফৰকামিং যেটো পাৰ্লিয়ামেণ্ট সেশন হ'ব ভাৰত চৰকাৰৰ তাতে আমাৰ বিলখন অসম চৰকাৰ যেটো ৰিপৰ্ট পঠাই দিব লাগে তাতে সেই বিলখন পাছ কৰিব লাগে আমি বাৰে বাৰে দাবী জনাইছোঁ যদিহে নকৰে সেইকাৰণে আমি কৈছোঁ অলৰেডি কৈছোঁ 21ৰ ভিতৰত তেওঁ যদি নকৰে তেতিয়াহ'লে তেওঁলোকে ইয়াৰ মানে যিখিনি সমস্যা ভুগিব লাগে তেওঁলোকে ভুগিব